দবকাত অলৌকিক ঘটনা কুকুৰা চৰাইৰ মুখত শুনা গৈছে আল্লাহৰ নাম দবকাৰ ৫ নং ৱাৰ্ডৰ আমিৰ আফজল নামৰ যুৱকজনৰ ঘৰত এই ঘটনা কুকুৰা চৰাইটোক কাটিবলৈ লওঁতেই নাম লয় আল্লাহৰ ছমাহ ধৰি গছৰ ডালে ডালে আছিল কুকুৰা চৰাইটো বুধবাৰে সন্ধিয়া ঘৰলৈ আহিছিল কুকুৰা চৰাইটো তাৰ পাছত পৰিয়ালটোৱে কুকুৰা চৰাইটো খাব বুলি ভাবিছিল কিন্তু কাটিবলৈ লওঁতেই চৰাইটোৱে আল্লাহৰ নাম লোৱা আৰম্ভ কৰে আল্লাহৰ নাম লোৱা শুনি আমিৰ আফজলৰ পৰিয়ালে কুকুৰা চৰাইটো কটাৰ পৰা বিৰত থাকে এই খবৰ বিয়পি পৰিছে এতিয়া দবকাত স্থানীয় ৰাইজে কুকুৰা চৰাইটো চাবলৈ ভিৰ কৰা পৰিলক্ষিত চৰাইটো আজি 6 মাহৰ পৰা আমি ধৰিব পৰা নাই এইটো গছত থাকে আৰু মানে ৰাতি গছত থাকে 6 মাহৰ পৰা ট্ৰাই কৰি আছো তাক ধৰিবৰ কাৰণে ধৰিব পৰা নাই হঠাৎ কালি কি হ'ল হি মানে নিজে আহি ওচৰত বহি থাকিল তেতিয়া ধৰিলে আমি খুশি হৈ গলো মানে আনন্দিত হলো বলে কাটি মাজি খাম আৰু এবাৰে ধৰিলো কাটিবৰ কাৰণে মানে হি আল্লাহ আল্লাহ কৈ আছে এতিয়া পাছত মই ৰাতি ৰাখিলো বলে এইটো কাটিব নালাগে ৰাতিপুৱা আকৌ ধৰিলো আকৌ আল্লাহ আল্লাহ কৈ আছে তেনেকৈ আৰু এইটো মানে যিমানবাৰ ধৰা হয় আল্লাহ আল্লাহ কৈ থাকে একদম স্পষ্ট ক্লিয়াৰ কাট ওলাই আছে আল্লাহ আল্লাহ বস আজি দবকা ৫ নম্বৰ ৱাৰ্ডত আমিৰ আফজলৰ ঘৰত আহি পেলাই বৰ আচৰিত ধৰণে আমি এটা কুকুৰা চৰাই দেখিলোঁ মানে ই আল্লাহ আল্লাহ কয় আৰু আজি ৰাইজে সঁচা কৰি চাইছে আৰু বৰ আচৰিত লাগিছে